তো সেই বন্ধুসকল কি খবৰ আশা কৰোঁ ভালে আছে আপোনালোকে তো হেল্ল' নমস্তে ৱেলকাম আসসালামু আলাইকুম কেম সো সত শ্ৰী আকাল দিছ ইজ ইউৰ AJK ফ্ৰম আছাম এণ্ড ৱেলকাম টু মাই ইউটিউব চেনেল AJK ব্লগছ তো থাম্বনেইলটো চাই কিজানে আপোনালোকে গমে পাইছে আজি আমি ক'ত যাম আৰু কি কাৰণত যাম তথাপিও মই কৈ দিছোঁ যে আজি এখন বাইক আনিব যাম বাইকখন ঘৰৰ নিজৰে তো বাইকখন গুৱাহাটীত আছে তাৰ পৰা আমি আনিব যাম আজি তো সেইকাৰণে ৰাতিপুৱাই ওলালোঁ এতিয়া কেতিয়া বাজিল 5:30 হ'ল চাব পাৰে আপোনালোকে 5:30 বাজিল তো ভিডিঅ'টো শেষলৈকে চাই থাকক বাইকখন কি বাইক আৰু কোনে কিনিলে বা কাৰ বাইক আপুনি সকলোখিনি ভিডিঅ' লাষ্টত গম পাব তো এতিয়া ব'লক আমি চিধা গুৱাহাটীত লগ কৰোঁ ডিলাৰত ৰ'ব হেলমেটটো নিব লাগিব এইটো এই মস্তাটো ল'ব লাগিব নহ'লে পুলিচে বাইকত কৰি বেছি চালান কাটি দিব তো হেলমেট লৈ ল'লোঁ ব'লক এতিয়া বাইক কিনি যাওঁ বাইক মজা सफर कैसा है ये सफर मंजिलों की ना है कोई खबर सफर कैसा है ये सफर मंजिलों की ना है कोई खबर তো এই আহি পালোঁ আমি শৰাইঘাট দলং তো চাব পাৰে সেইখন শৰাইঘাটৰ নতুন দলং আৰু এইখন আমি যাই আছোঁ পুৰণ দলংখনেৰে তো এইখনে এখন ঐতিহ্যময় দলং এইখন শৰাইঘাটখন তো বহুত ভাল লাগে এইখনেৰে আহি তো আপোনালোকক এই ভিডিঅ'টোত বেছি বকি আপোনালোকক পকাই নেপেলাওঁ তো ব'লকচোন এতিয়া আমি ডাইৰেক্ট খুৰাৰ ঘৰত যাম তাতে তেওঁ বাইকখন ওলাই থৈছে তো তাৰ পৰা বাইকখন পিক আপ কৰিম পিক কৰি কিনে ডাইৰেক্ট ঘৰত আহি যাম ব'লক তো এয়া আহি পালোঁ আমি খুৰাহঁতৰ ঘৰ তো চাব পাৰে আপোনালোকে এয়া পূৰা বিল্ডিং চাইডৰ ফালে এই চব পূৰা বিল্ডিং একদম পাহাৰৰ মাজৰ এলেকা তো বাইকখন আছে তলতে আছে বাইকখন যিখন বাইক আজি নিব আহিছোঁ তো বাইকখন আপোনাক পিছত দেখাম অলপ চাহ কিবা খাই লওঁ তো ভিডিঅ' অলপ বনি থাকক বাইকখন অলপ পিছত দেখাই আছোঁ জাষ্ট 3 ছেকেণ্ডৰ ভিতৰত দেখাই আছোঁ তো ফ্ৰেণ্ডছ গাড়ীখন মোৰ আগতে আছে তো এয়া মোৰ ভাইটি হাই কৰি দি ক'ত পলালি এইটো হাই কৰি দি কি পলাই গ'ল তো এইখন তো এইখন হৈছে গ্লেমাৰ 125 তো ৰেল কেমেৰাতে দেখাই আছোঁ তো নহ'লে এইখনেই গ্লেমাৰ 125 নিউ মডেল চাব পাৰে আগৰ পৰা এনেকুৱা পুৰাপুৰি একদম বাইকখন দেখাত বেয়া নহয় তাৰপিছত মূৰখন মৰে দিয়ক না কি তো এয়া ৱাক এৰাউণ্ড শ্বৰ্ট তো এই আৰু এইখন BS6 হয় BS6 মডেল এইটো চাব পাৰে এইটো গেটলেক কনভাৰ্টাৰ এইটো আছে এইটো BS6 মডেল আৰু প্ৰি ইনষ্টলেশ্যন গাৰ্ড আছে তো ইয়াৰে চিনেমেটিক শ্বট এনজয় কৰক এইখন টেষ্ট ড্ৰাইভ এটা লৈ লওঁ এইখনৰ তো আৱাজটো শুনি লওক আৱাজটো শুনাই দে আৰু ইয়াতে গিয়াৰটো তলত দেখি আছে ইয়াত এই পথাৰ গিয়াৰৰ তলত দেখি লৈ লওঁ তো বাইকখন চলাই ভাল লাগিল তো এইখন বাইক এতিয়া লৈ যাম ঘৰত লৈ যাই কিনে আপোনাক তেল ভৰাব লাগিব এখন তেলেই নাই অলপো তো ডিপুত লগ পাম ব'লক এতিয়া ডাইৰেক্ট ডিপুত লগ পাম তো এয়া ডিপুত তেল ভৰালোঁ মিটাৰ চিটাৰ জিৰ' পূৰা চেক কৰি ল'লোঁ তো আপোনালোকক কেতিয়াবা তেল ভৰালে মানে তেলটো ভৰাবই মিটাৰটো চেক কৰি ল'ব জিৰ'লৈকে তো এতিয়া ডাইৰেক্ট ঘৰত লগ পাম আৰু এই ভিডিঅ' বনোৱাৰ শক্তি নাই আহি পালোঁ ঘৰ তো চাব পাৰে বাইক লৈ আহিলোঁ এয়া বাইক আৰু লগতে অলপ মিঠাই চিঠাইও লৈ আহিলোঁ তো আজিৰ কাৰণে ব্লগটোত ইমানেই আছিল যদি ব্লগটো ভাল লাগিল লাইক শ্বেয়াৰ কমেণ্ট কৰি জনাব আৰু
এনেকৈ ব্লগ চাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক বাই বাই জয় হিন্দ